গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ সকলো ভালেই আছে, ময়ো ভালেই আছোঁ। তো মই এতিয়া ভণ্টি কেকটো আনিবলৈ যাওঁ, যিহেতু মই আপোনালোকে ভিডিঅ'টো দেখি পাইছে যে মই তাইক কেক অৰ্ডাৰ দি থৈছোঁ, সেইকাৰণে মই তাইক কেকটো লৈ আনোগৈ। কেকটো লৈ আমি ৰেষ্টুৰেণ্টত যাম, তো আপোনালোকক দেখাইছোঁ। সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। মই আৰু মানুহজনে গৈ আনোগৈ, কেকটো লৈ আনোগৈ। তো আপোনালোকে চাই থাকিব দেই ভিডিঅ'টো সম্পূৰ্ণ স্কিপ নকৰাকৈ। তো মা আৰু ভণ্টি পিছতকৈ যাব, মই আৰু মানুহজনে আগত যাওঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। কেকটো মই লৈ আনোগৈ গৈ, আৰু এইটো মই ফাইনেল কৰি চাব পাৰোঁ সেয়া আমিও আহি পালোঁ কেক শ্বপত। যিহেতু ভণ্টি কেক অৰ্ডাৰ দি থৈ গৈছিলোঁ, সেইকাৰণে আমি ইয়াৰ পৰা কেকটো লৈ যাম। বনাই ৰেডি কৰি থৈ দিছে, তো পেকিং কৰিব আছে। পেকিং কৰাৰ পিছত এতিয়া আমি লৈ যাম। তো পেকিং কৰালৈকে আমি ইয়াতে ৱেইট কৰি আছোঁ। তো যিহেতু কাতি বিহু, সেইকাৰণে মোৰ ফালৰ পৰা সকলোকে হেপী কাতি বিহু। আৰু সেয়া চাওক, লগতে মই কেক চেক লৈ আহিলোঁ। লৈ আহি আমি যাবলৈ ওলাইছোঁ। আমিও আহি পালোঁ ৰেষ্টুৰেণ্টত। যিহেতু আজি ভণ্টিৰ বাৰ্থডে ইয়াতে চেলিব্ৰেশ্যন কৰিম, আৰু ৰেষ্টুৰেণ্টৰ নাম হ'ল ৱেল অৰ্কিড বুলি কয়। তাৰপিছত আপোনালোকে আহিব পাৰে, অহা নাই যদি। আৰু যোনসকলে বাহিৰৰ পৰা আহিব সেইসকলে থাকিবও পাৰিব। ইয়াতে লজিং আৰু ফুডিং দুয়োটাই একেলগতে আছে। আৰু আজি ভণ্টিৰ বাৰ্থডে কাতি বিহুত পৰিছে, তাই কাতি বিহুতেই জন্ম হৈছে বাৰু। তো আপোনালোকক মই এটাই কামনা কৰি কাতি বিহুত যেনেকৈ চাকিটো পোহৰাই ৰঙীন কৰি তুলিছে, আপোনালোকৰ জীৱনটো ৰঙীন পোহৰ কৰি তোলক। লগতে আমাৰো জীৱনটো ৰঙীন হৈ পৰক। আৰু এটা কথা, মোৰ ফালৰ পৰা কি ক'মনো, আৰু এয়ে কৈছোঁ যে বয়সস্থ ককা আইতা মা দেউতা সকলোৰে যাতে ভালে ৰাখক। লগতে মোৰ মা দেউতাকো সদায় ভালে ৰাখক, মোৰ ফেমিলিকো সদায় ভালে ৰাখক। আৰু কি ক'ম আৰু, লগতে আমিও আগুৱাই যাওঁ, আপোনালোকেও আগুৱাই যাওক, তাৰে কামনা কৰিছোঁ। আৰু আমি ৰেষ্টুৰেণ্টৰ ভিতৰত সোমাই গৈ আছোঁ। তাৰপিছত বৰিং লাগি গৈছে, আমিনো কি কৰিম এতিয়া, মাহঁতে আহি পোৱা নাই। সেইকাৰণে আমি কফি অৰ্ডাৰ দিলে মানুহজনে, তো আমি কফি খাই লওঁ। আপোনালোকে এনেকৈ চাই থাকিব। আৰু ভিডিঅ'টো কপিৰাইট আহিব বুলিয়ে মই মানে এনেকৈ মিউট কৰি ভইচ ৰেকৰ্ড কৰি আপোনালোকক এনেকৈ দেখাই আছোঁ। তো বেয়া নাপাব, কাৰণ তাতে গান লাগি আছে, সেইকাৰণে কপিৰাইট আহিব বুলি মই তেনেকৈ ভিডিঅ' বনাইছোঁ। তো আমি কফি খাই লওঁ। সেয়া ভণ্টিহঁতে আহি পালেহি, মা আৰু ভণ্টি। সেইকাৰণে মই ভাবিছোঁ কেকটো কাটি লওঁ আমি। টাইমো হৈ গৈছে, যিহেতু 9:30মান বাজি গৈছে। আৰু কেণ্ডেল লগাই দি আছোঁ, মই ভণ্টিক অলপমান হেল্প কৰি দি আছোঁ, যিহেতু তাই জ্বলি যাব পাৰে। সেইটো কাৰণে মই অকণমান হেল্প কৰি দি আছোঁ। তো ভিডিঅ'টো চাই থাকিব শেষলৈকে। কেনেকুৱা পায় কেনেকুৱা নাপায় এবাৰ কমেণ্ট কৰি জনাব দেই। আৰু সকলোৱে বাৰ্থডে উইছ এটা কৰি দিব আপোনালোকে। কাটি আছে। এইফালে কেকটো প্ৰথম বাইট মাকক সদায় দিব লাগে, সেইকাৰণে তাই প্ৰথম বাইটটো মাকক দিছে খাবলৈ। এইটো মোক দিছিলে বাৰু, মোক আপোনালোকক ভিডিঅ' কৰি নোৱাৰিলোঁ দেখাবলৈ। ইয়াত ভিনিয়েকক দিছে কেক খাবলৈ। লগতে তাইকো খুৱাই দিছে। আৰু তাইক কেনেকুৱা লাগিছে আপোনালোকে এবাৰ কমেণ্ট কৰি জনাই দিব দেই। আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব না, সোনকালে ভিডিঅ'টো চোৱাৰ লগে লগে আপোনালোকে ছাবস্ক্ৰাইবো কৰি দিব। আৰু আমি ভাবিছোঁ ইমান কেকনো কি কৰিম, সেইবাবে আমি ষ্টাফ যিহেতু ওচৰতে আছে ন হোটেলখনৰ, এই ৰেষ্টুৰেণ্টৰ মানুহকেইটা ষ্টাফকেইটা, সেইকাৰণে সিহঁতক মানুহকেইজনকো দি দিছোঁ আৰু কেক অলপমান। যিহেতু ষ্টাফো বহুত নাই, 2জনমান 3জনেই আছে, কাৰণ বহুত ৰাতিও হ'ল। সেইকাৰণে সেই মানুহজনে কেক দি থৈ আহিলে ষ্টাফ এজনক। তো মায়ে এইফালে চাই আছে মেনুত কি আছে কি নাই অৰ্ডাৰ দিবলৈ। তো মোক কৈ আছিলে মায়ে অৰ্ডাৰ দিবলৈ। তো মই মানুহজনক ক'লোঁ মই ভিডিঅ' কৰি আছিলোঁ কাৰণে। সেয়া আমাৰ অৰ্ডাৰ আহি গ'ল ফাইনেলি। চিকেন পকোৰা দিছে আৰু ৰোল দিছে, আৰু আহিবলৈ দেৰি আছে। তো আপোনালোকক দেখাম বাৰু, যোনটো আহিলে সেইটো আমি খাই লওঁ। তো আপোনালোকে চাব দেই ভালকৈ ভিডিঅ'টো স্কিপ নকৰাকৈ। মই আৰু মানুহজনে গৈ খাই আছোঁ। এইফালে মা আৰু ভণ্টি খোৱাত ব্যস্ত একেবাৰে।
এয়া আমি চিকেন বিৰিয়ানী অৰ্ডাৰ দিছিলোঁ, সেইটো আহি গ'ল। এতিয়া আমি চাৰ্ভ কৰি খাম, তো আপোনালোকে চাব দেই ভিডিঅ'টো। আমি এতিয়া ঘৰ আহি পালোঁ যিহেতু ৰেষ্টুৰেণ্টৰ পৰা, সেইকাৰণে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। আৰু এতিয়া 11টা বাজিলে, সেইকাৰণে ভাল লাগিলে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই নতুন নতুন ভিডিঅ' দিলে আপোনালোকে ন'টিফিকেশ্যন পায়। আৰু আজিলৈ বাই, নতুন এটা ভিডিঅ' আকৌ লগ পাম।